নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আমি সুখী হোৱাৰ প্ৰমাণ কাক দিব বিচাৰো? আমি আচলতে কাক ইমপ্ৰেছ কৰিব বিচাৰো? ছ'চিয়েল মিডিয়াৰ ফিল্টাৰে জানো আমাৰ জীৱনৰ প্ৰকৃত অৰ্থ দিব পাৰে? কিছুমান মানুহে নিজকে কিয় ইমান লুকুৱাই ৰাখি ভাল পায়? আমাৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে ছ'চিয়েল মিডিয়াত ফটো বা ভিডিঅ' নিদিয়ে। যিটো সময়ত ছ'চিয়েল মিডিয়াত মানুহে ইমান ব্যস্ত থাকে, তেনেকুৱা সময়ত এচাম মানুহে নিজকে অলপ সুকীয়াকৈ ৰাখি ভাল পায়। এইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখে। তাৰ কাৰণ কি হ'ব পাৰে বুলি আপোনালোকে ভাবে বাৰু? ছ'চিয়েল মিডিয়াত অদৃশ্য হৈ থাকি ভাল পায়। এইটো কি তেওঁলোকৰ ভয় নেকি? এইটো ভয় নহয়, এইটো সিহঁতৰ শক্তি, যিটো আমাৰ সকলোৰে নাথাকে। আপুনি বাৰু শেষৰবাৰৰ বাবে ছ'চিয়েল মিডিয়াত ফটো কেতিয়া আপলোড কৰিছিল? লাইক কমেণ্ট কিমান আহিছিল তাৰ হিচাপ কৰিছিলনে? আচলতে ছ'চিয়েল মিডিয়া ইনভিজিবল থকা লোকসকল ইয়াৰ পৰা আঁতৰত থাকে। আমি ছ'চিয়েল মিডিয়াৰ পৃথিৱীখনত এটা খেল হৈ গৈ আছো। সকলোৱে খেল খেলি আছে। ইয়াত কোন হাৰিছে কোন জিকিছে তাক লৈ সদায় ছেকেণ্ডে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি আমাৰ মূল্যৱান সময়খিনি বেছি আছো। কিমান যুক্তি আছে এই কথাত? কিন্তু এচাম মানুহ যিসকলে এইবোৰৰ পৰা নিজক লুকুৱাই ৰাখি ভাল পায়, তেওঁলোকৰ মনবোৰে আচলতে কি বিচাৰে? কেনেকৈ নিজকে তেওঁলোকে ছ'চিয়েল মিডিয়াৰ এই পাকচক্ৰৰ পৰা আঁতৰাই ৰাখিছে, জানি আচৰিত হ'ব। এইসকল লোকে নিজকে ধৈৰ্যশীল, শক্তিশালী আৰু নিজকে প্ৰকৃত মানুহ বুলি চিনি পায়। বাকী আমাৰ মানুহখিনিতো ছ'চিয়েল মিডিয়াৰ ফিল্টাৰ আৰু চেলফিৰ আঁৰত নিজৰ প্ৰকৃত ৰঙেই হেৰাই গৈছে। যিসকল লোকে এই ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰত থাকে, সেইসকল লোকে এটা কথা ভালকৈয়ে বুজি পায় যে নিজক সময় দিয়াৰ আমাৰ কিমান প্ৰয়োজন আছে। তেওঁলোকে বুজি পায়, যেতিয়া আমি দৰ্শকৰ কাৰণে দেখুৱাবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি নিজকে চাবলৈ পাহৰি যাওঁ। ধৰি লওক আপুনি এখন নদীৰ কাষত সূৰ্য ডুবা এটা ধুনীয়া ছবি উপভোগ কৰি আছে। তেতিয়া আপোনাৰ মনলৈ প্ৰশ্ন নিশ্চয় আহে, ফটো এখন ল'ব লাগিছিল, পোষ্ট কৰিব লাগিব, ধুনীয়া এটা কেপশ্যন লিখিব লাগিব। যিটো সময়ত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব লাগিছিল, সেই সময়ত আপুনি ছ'চিয়েল মিডিয়াৰ কাৰণে ভাবি আছে। জীৱনৰ মূল্যৱান সময়খিনি আমি ধৰি ৰেকৰ্ড কৰি বিক্ৰী কৰি আছো নহয়নে? কিমান যুক্তিপূৰ্ণ এই কথা। কিন্তু যিসকল লোকে ফটো শ্বেয়াৰ নকৰে, সেইসকল লোকে নিজৰ সময়খিনি ভালকৈ উপভোগ কৰিছে। গতিকে ভাগ্যশালী কোন নিজেই ভাবক। আপুনি নিশ্চয় ভাবিছে, তেতিয়াহ'লে ফটো শ্বেয়াৰ কৰাটো ভুল নেকি? ফটো শ্বেয়াৰ কৰাটো ভুল নহয়। যদিহে আমি নিজক সুখী আৰু সন্তুষ্ট কৰি এই কামটো কৰিব পাৰোঁ, তেতিয়াহ'লে ই এটা ভাল কাম। কিন্তু নিজৰ সময় নষ্ট কৰি মূৰত এটা বোজা লৈ যদি আপুনি লাইক কমেণ্টৰ আশা কৰি বহি আছে, সেইটোহে আপোনাৰ কাৰণে বেয়া। ছ'চিয়েল মিডিয়াত আমি আনক দেখুৱাই বাহ ল'বৰ বাবে আমি সুখী হৈ থকাৰ প্ৰমাণ দিয়াটোহে বৰ দুখ লগা আৰু ভয়ংকৰ। আমি নিজকে সুখী থকাৰ প্ৰমাণ কিয় দিব বিচাৰোঁ? চেলফি আৰু ফিল্টাৰে জানো সেইটো দেখুৱাব পাৰে? এইটোহে আমাৰ কাৰণে অতি চিন্তা কৰিবলগীয়া কথা। কিন্তু ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ নকৰা, নিজৰ মাজতে ব্যস্ত থকা মানুহবোৰ আচলতে মুক্ত। তেওঁলোকে কাকো প্ৰমাণ কৰিবলৈ নাযায়। ফটো ভিডিঅ'ৰ জৰিয়তে আমি মানুহক নিজকে আনৰ লগত তুলনা কৰিবলৈ এটা সুযোগহে দি দিওঁ। আমি কিন্তু এক ছেকেণ্ডলৈও সেই কথাটো নাভাবোঁ। আৰু লাহে লাহে আমি বেলেগে যি বিচাৰে সেইমতে চলিবলৈ আৰম্ভ কৰি দিওঁ। নিজকে পাহৰি যাওঁ। আজিকালি মানুহৰ মনত এনেকুৱা এটা ধাৰণা আহিল যে কোনোবাই যদি অনলাইন নাথাকে, ফটো পোষ্ট নকৰে, তেতিয়া সেই মানুহজন জীয়াই আছে নে নাই তাৰ প্ৰতিও সন্দেহ হৈ যায়। মানুহক জীৱন জীয়াবৰ বাবে এই লাইক, কমেণ্ট আৰু ফিল্টাৰৰ জানো প্ৰয়োজন হয়? নিশ্চয় নহয়। সূৰ্য, নদী, বতাহ, গছ এইবোৰতো বিনা ছ'চিয়েল মিডিয়াৰে ধাৰাবাহিকভাৱে চলি আছে, বাঢ়ি আছে আৰু গৌৰৱেৰে থিয় হৈ আছে। কিন্তু আমি মানুহবোৰ তাৰ ব্যতিক্ৰম কিয়? আমি জীয়াই থকাৰ প্ৰমাণ আচলতে আমি কাক দিব বিচাৰোঁ? এই ছ'চিয়েল মিডিয়াৰ অবিহনে আমি যিখিনি সময় কটাওঁ, সেইখিনিহে আচলতে আমাৰ সময়, আমাৰ নিজৰ সময়। আপুনি নিশ্চয় ভাবিছে চাগে, ছ'চিয়েল মিডিয়া কি বেয়া বস্তু? আমি কি ইউজ নকৰিম নেকি একেবাৰে? কিন্তু নহয়, ছ'চিয়েল মিডিয়া হৈছে এটা মাধ্যম যিটো আমি ভাল আৰু বেয়া দুইটা পাৰপজত ব্যৱহাৰ কৰিব পাৰোঁ।
মাত্ৰ ফটো আৰু ভিডিঅ' পোষ্ট কৰা আৰু পোষ্ট কৰিবলগীয়া হোৱা এই দুইটাৰ মাজৰ পাৰ্থক্যখিনি আমি বুজি পালেই হ'ল। আমাৰ ভাল লগাটো গৈ যাতে নিচালৈ পৰিণত নহয়। আমি মুক্ত হৈছোঁ নে এখন জালত সোমাই সোমাই গৈ আছোঁ এই কথাটো বুজি ল'ব লাগিব। যিসকল লোক ছ'চিয়েল মিডিয়াত নাথাকে সেইসকল লোকে নিজৰ কাৰণে এটা বস্তু ঘটি লয় আৰু সেই বস্তুটো হৈছে জীৱনৰ কাৰণে নিজৰ সময়, নিজৰ শান্তি। আজিকালি পৃথিৱীত সকলো পোৱা যায়, টকা পইচা, ঐশ্বৰ্য বিভূতি, নাম, কিন্তু নোপোৱা বস্তুটো হ'ল শান্তি, যিটো আমি দিনে দিনে নিজেই হেৰুৱাই গৈ আছোঁ। আমি কাকো ইমপ্ৰেছ কৰিবৰ প্ৰয়োজন নাই, কাকো প্ৰমাণ দিবৰ প্ৰয়োজন নাই। কিমান ভাল লাগিছে, কিমান সুখী হৈছোঁ এইটো কাকো দেখুৱাবৰ প্ৰয়োজন নাই। গতিকে জানি লওক, ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰত থকা ব্যক্তিসকল কোনো অদৰকাৰী নহয়, আউটডেটেড নহয়। তেওঁলোকে আচলতে নিজৰ জীৱনটো উপভোগ কৰিছে, খুব ভালকৈ উপভোগ কৰিছে, যিটো আমি পৰা নাই কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।